গৰাকী পুৰুষৰ হাততে থাকে নিজৰ পত্নীগৰাকীৰ সন্মান। কাৰণ আপুনি কেনেকুৱা ব্যৱহাৰ কৰিব পত্নীগৰাকীক তাৰ ওপৰত নিৰ্ভৰ কৰিব। আপোনাৰ ল'ৰা ছোৱালীয়ে কেনেকুৱা ব্যৱহাৰ কৰিব, আপোনাৰ ঘৰৰ মানুহে কেনেকুৱা ব্যৱহাৰ কৰিব, সেয়া নিৰ্ভৰ কৰিব। বহুত পুৰুষে কি কৰে, ল'ৰা ছোৱালীৰ আগত পত্নীগৰাকীক নানান কথাৰে গালি পাৰে। যে অকণমান দেৰি হ'লেও ক'ব, এই ইমান লেহেম তোমালোকৰ মাৰা, এতিয়াও হোৱাই নাই। এই যে লেহেম বুলি ক'লে ল'ৰা ছোৱালীয়ে ভাবিলে হয় আমাৰ মা লেহেমীয়া। ইমানবোৰ কাম কৰাৰ পিছতো ল'ৰা ছোৱালীৰ আগত যেতিয়া মাকৰ দুখবোৰ কৈ থাকিব, মা তোমালোকৰ এনেকুৱা সেনেকুৱা, আপুনি ঠিকেই ভাল পায়, ঠিকেই মৰম কৰে, আপোনাৰ অজানিতে আপুনি যে দুখবোৰ কৈ আছে, কিন্তু আপোনাৰ পত্নীৰ গুণ যে কোৱা নাই, যে মাৰ কাৰণে তহঁতৰ এনেকুৱা হৈছে তেনেকুৱা হৈছে কোৱা নাই। সেই ল'ৰা ছোৱালীবিলাকক ভাবিবলৈ ধৰিলে যে আমাৰ মা এনেকুৱা, গতিকে সিহঁতেও দেউতাকে যেনেকৈ ব্যৱহাৰ কৰিবলৈ লয় মাকক তেনেকুৱা ব্যৱহাৰ কৰিবলৈ লয়। সেইকাৰণে কৈছোঁ এজনী নাৰীৰ সন্মান আচলতে নিজৰ মানুহজনৰ হাতত থাকে। আপুনি যিমানেই ভাল নাপাওক কিয়, আপুনি যিমানেই মৰম নকৰে কিয়, আপুনি যদি ব্যৱহাৰখিনি ঠিকমতে নকৰে, যে গালি গালাজ ল'ৰা ছোৱালীৰ আগতে যদি পাৰিয়ে থাকে, তেতিয়াহ'লে দোষবোৰ কৈ থাকে, সেই পত্নীগৰাকীৰ সন্মানটো আচলতে নাথাকে। আৰু মই তেনেকৈ ভাবোঁ, কাৰণ সৰু সৰু কথাতে ল'ৰা ছোৱালীৰ আগত কিবা কিবি কোৱাটো উচিত নহয়। আৰু সিহঁতে তেনেকৈ ব্যৱহাৰ কৰে, যে কিবা কথা ক'লেও তুমি মাক দেউতাই এনেকৈ কয় আমিও ক'ব পাৰিম, সেইকাৰণে মাকক তেওঁলোকেও তেনেকৈ ক'বলৈ লয়। আৰু তাৰ ফলত লাহে লাহে মহিলাগৰাকী ডিপ্ৰেশ্যনত যাবলৈ ধৰে, যে মোৰ ঘৰৰ মানুহকেইটাই এনেকৈ কৈ থাকে, মই সঁচাকৈ বাৰু এনেকুৱা নেকি। লাহে লাহে খিংখিঙা স্বভাৱৰ হৈ গৈ থাকে, অকণ অকণ কথাতে খং উঠা হয়। আৰু ল'ৰা ছোৱালীবিলাকৰ প্ৰতিও লাহে লাহে অনীহা ভাৱে দূৰত্ব বজাই ৰাখিব বিচাৰে। মোকতো বেয়া ব্যৱহাৰে কৰে, গতিকে আৰু দুখ পায় যে মনত যি দুখ লাগে যে মোক এনেকুৱা ব্যৱহাৰ কৰিছে। বিশেষকৈ ল'ৰা ছোৱালীয়ে বেয়া ব্যৱহাৰ কৰিলে মাকগৰাকীৰ মনত খুব দুখ লাগে। আৰু সেইকাৰণে কওঁ, পুৰুষজনে আচলতে ব্যৱহাৰ পাতি কৰোঁতে, কথাষাৰ কওঁতে অলপ ভাবি চিন্তি ক'ব লাগে। যে কিটো ভাত অকণমান দেৰি হ'লেও যদি কয় হোৱাই নাই ভাত, এতিয়াও হোৱাই নাই, কি কৰি থাকা দিনটো, এই ধৰণৰ যদি ভংগীত কথাবোৰ কয়, কথাষাৰ আপুনি ঠিকে কৈছে বাৰু, ভাত হোৱাই নাই, অকণমান দেৰি হৈছে, কিন্তু সেই যে ক'লে যে আপুনি ধমক মাৰি যে ক'লে, সেই কথাষাৰ ল'ৰা ছোৱালীয়ে ক'ব, মা ভাত হোৱাই নাই নেকি, এনেকুৱা ধৰণৰ, মা ভাত কিয় হোৱা নাই এতিয়াও, ভাতখিনিও সময়ত দিব নোৱাৰা নে, এনেকুৱা ধৰণৰ কথা আহি পৰে। কিন্তু মাকজনীয়ে বা কি কৰিছে, মাকজনীৰ বা শৰীৰটো কেনেকুৱা, সুস্থ আছেনে নাই, সেই কথা ল'ৰা ছোৱালীবিলাকো ভাবিবলৈ বাদ দিয়ে। কাৰণ দেউতাকে যে তেনেকৈ কয়, দেউতাকে যে তেনেকৈ ব্যৱহাৰ কৰে, সেইকাৰণে এনেকুৱা হ'বলৈ ধৰে।